ক্ৰেজি ফ্ৰেণ্ড পাইছেনে আপোনাৰ একদম বহুত পাগলৰ নিচিনা কিবা কাম কৰিছে এনেকুৱা পাইছেনে কেতিয়াবা পাইছোঁ কওক না কি কৰিছে আপোনাৰ কাৰণে এজন নগাঁৱৰ আছে হা নামটো মই নকওঁ নগাঁৱৰ সেইজন একদম মানে নক'বা আৰু প্ৰথমতেও নগাঁৱত যিমান মোৰ শ্ব' হয় চবতে চাবলৈ আহে শ্ব' হা চব শ্ব'ত আহে তাৰপিছত আমাৰ ঘৰ পালেগৈ গৈ পেলাই মৰিগাঁও ঘৰলৈ গৈছে মাক সুধিছে ৰিচাক বিয়া কেতিয়া দিব মায়েতো কৈছে বোলে তাই বিয়া কথা ভবা নাই নহয় তুমি কোন বুলি সুধিছে কৈছে নহয় মই এনেকৈ তাইক ভাল পাওঁ তো মায়ে মোক ফোন কৰিছে তোৰ কোনোবা বয়ফ্ৰেণ্ড আছে নেকি আহিছে বোলে আমাৰ ঘৰলৈ এনেকৈ তোৰ বিয়া কথা সুধিবলৈ মই কৈছোঁ কোন হয় কৈছে এনেকৈ মই কৈছোঁ নহয় এতিয়া দেউতাহঁতে চাহ তাহ খুৱাই পেলাই পঠালে আৰু আকৌ এদিন মা স্কুল গৈ ওলাইছেগৈ মানে মাক বিচাৰি আহিছিলে ঘৰলৈ মা আছিল স্কুলত মাক বিচাৰি মাৰ স্কুল পালেগৈ মায়ে সেইদিনাখন তেওঁ অকণমান ক'লে আৰু কিবাকিবি কৈ পেলাই পঠালে এইবিলাক নকৰিবা বেয়া কথা গ'ল তাৰপিছত তেনেকৈ মোৰ চব শ্ব'তে আহে মাজুলীত প্ৰগ্ৰেম আছিলে মোৰ ৰাসৰ তাতো গৈ ওলালেগৈ গ'ল তাৰপিছত মোৰ প্ৰগ্ৰেম আছিলে মৰিগাঁৱত হা অধিৱেশন এখন আছিলে তাত শোভাযাত্ৰাত মই আছিলোঁ আহিছে ল'ৰাজন মই গাড়ীত বহি আছোঁ মোৰ সেইদিনাখন গাটো অলপ ভাল নহয় তো মই গাড়ীত বহি আছোঁ মোৰ লগৰ এজনী আছিলে সেইদিনাখন গায়ত্ৰী বুলি তাইও গাড়ী আগৰ চিটত আছে মই পিছৰ চিটত আছোঁ মানে তাৰপিছত সি আহিছে হা কথা এটা আছিলে বুলি কৈছে তো মই ভাবিছোঁ কিবা কয় মই কৈছোঁ অঁ কোৱা তাৰপিছতে সি কৈছে নহয় প্ৰাইভেটকৈ মই কৈছোঁ মোৰ গাটো ভাল নহয় পিছত ক'বা দিয়া ফোনতে ক'বা এনেকৈ ক'লোঁ সি কৈছে নহয় 10 মিনিট বুলি কৈ মানুহটো গায়ব হৈ গ'ল এগালমান ORS লৈ আহিছে হা কিনি পেলাই ORS কিনি দিছে খাব গা বেয়া লাগিছে যদি তাৰপিছতে মোক কৈছে আপোনাৰ বেগটো দিয়কচোন বুলি ক'লে মোৰ বেগটো মই কৈছোঁ মোৰ বেগটো কিয় দিয়কচোন বুলি ক'লে বেগটো দিলোঁ তাৰপিছত এতিয়া নাচাব খালি বুলি কৈছে দেই তাতে কি ভৰাই দিছে জানা নাই সোণৰ আঙুঠি এটা আৰু 500 টকা এটা 500 টকা আৰু সোণৰ আঙুঠি এটা এতিয়াও আছে মোৰ আঙুঠিটো গম পোৱা নাই এতিয়াও আছে আঙুঠিটো সোণৰ আঙুঠিটো সেই চগুন বোলে এতিয়া মানে সেই আঙুঠিটো মই থৈ দিছোঁ তাক লগ পালে মই দি দিম